আজি আপোনালোকক ক'বলৈ গৈ আছোঁ শ্ৰীকৃষ্ণৰ জীৱনৰ কিছু দৰকাৰী কথা। শ্ৰীকৃষ্ণৰ জন্ম হৈছিল ৫,২৫২ বছৰৰ পূৰ্বে ইংৰাজী মাহৰ ১৮ জুলাই খ্ৰীষ্টপূৰ্ব ৩,২২৮ ভাদ মাহৰ অষ্টমী তিথিৰ ৰোহিণী নক্ষত্ৰত মঙলবাৰৰ ৰাতি অৰ্থাৎ বুধবাৰে। শ্ৰীকৃষ্ণই ১২৫ বছৰ ৮ মাহ ৭ দিন জীৱন ধাৰণ কৰিছিল আৰু সেই দিনটোত ইহলীলা সম্বৰণ কৰিছিল। যেতিয়া শ্ৰীকৃষ্ণৰ ৮৯ বছৰ বয়স হৈছিল তেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল। মহাভাৰতৰ যুদ্ধৰ ৩৬ বছৰৰ পাছত কৃষ্ণই ইহলীলা সম্বৰণ কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধ খ্ৰীষ্টপূৰ্ব ৩,১৩৯ মৃগশিৰা শুক্লা একাদশীত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৩,১৩৯ ৮ ডিচেম্বৰত আৰম্ভ হৈ ২৫ ডিচেম্বৰত শেষ হৈছিল। খ্ৰীষ্টপূৰ্ব ৩,১৩৯ ২১ ডিচেম্বৰৰ দিনা দিনৰ ৩ বজাৰ পৰা ৫ বজালৈ সূৰ্যগ্ৰহণ হৈছিল, যিটো সময়ত জয়দ্ৰথৰ মৃত্যুৰ কাৰণ আছিল। খ্ৰীষ্টপূৰ্বৰ ৩,১৩৮ ২ ফেব্ৰুৱাৰীত উত্তৰায়ণৰ প্ৰথম একাদশীত মৃত্যু হৈছিল। কৃষ্ণক এইসমূহ ধৰণেৰে আৰাধনা কৰা হয়। অসমত কৃষ্ণ, মথুৰাত কৃষ্ণ কানহাইয়া, জগন্নাথত উৰি, মহাৰাষ্ট্ৰত বিঠৱা, ৰাজস্থানত শ্ৰীনাথ, গুজৰাটত দ্বাৰকেশ্বৰ, কৰ্ণাটকত কৃষ্ণ উৰুপ্পি, কেৰালাত গুৰুভায়ুৰাপ্পান বুলি আৰাধনা কৰা হয়। কৃষ্ণৰ জন্মদাতা পিতৃ আছিল বাসুদেৱ, জন্মদাতা মাতৃ আছিল দৈৱকী, তুলনীয়া পিতৃ আছিল নন্দ, তুলনীয়া মাক আছিল যশোদা। বৰ ককাইক হ'ল বলৰাম আৰু ভগ্নী সুভদ্ৰা। কৃষ্ণ জন্ম হৈছিল মথুৰাত। কৃষ্ণৰ পত্নী আছিল ৰুক্মিণী, সত্যভামা, জম্বাৱতী, কালিন্দী, মিত্ৰবিন্দা, নগ্নজিতি, ভদ্ৰা আৰু লক্ষ্মণা। কৃষ্ণই জীৱনকালত মাত্ৰ ৪জনক নিজ হাতে মাৰিছে। সেইসকল হ'ল চানুৰ, মল্লযোদ্ধা, মমাই কংস, শিশুপাল আৰু দন্তবক্ৰ। কৃষ্ণৰ জীৱন পথ মুঠেই মসৃণ নাছিল। মাতৃ উগ্ৰবংশৰ আৰু পিতৃ যাদৱ বংশৰ আছিল, অৰ্থাৎ আন্তৰ্জাতিক বিবাহ হৈছিল। কৃষ্ণ কলা ৰঙৰ ছালেৰে কলীয়া কৃষ্ণ হিচাপে উপজিছিল। সমগ্ৰ গোকুলবাসীয়ে তেওঁক কলীয়া কানাই বুলি মাতিছিল। কলা হোৱাৰ বাবে, চাপৰ চুটি হোৱাৰ বাবে আৰু তুলনীয়া হোৱাৰ বাবে কৃষ্ণক বহুবাৰ উপলুঙা কৰিছিল আৰু জোকাইছিল। কৃষ্ণৰ শৈশৱকাল জীৱনৰ প্ৰতি বহু ভাবুকি অহা পৰিস্থিতিৰে ভৰা আছিল। খৰাং আৰু বনৰীয়া কুকুৰ নেজিয়াৰ বিভীষিকাৰ বাবে ৯ বছৰ বয়সতে গোকুলৰ পৰা বৃন্দাবনলৈ প্ৰৱৰ্তন কৰিছিল। বৃন্দাবনৰ কৃষ্ণই ১০ বছৰ ৪ মাহ বয়সলৈকে আছিল। তেৰাই ১০ বছৰ ৮ মাহ বয়সতে মথুৰাত নিজৰ মমায়েক কংসক বধ কৰি নিজৰ জন্মদাত্ৰী পিতৃ-মাতৃৰ কাৰাগাৰৰ পৰা মুকলি কৰিছিল। তাৰ পাছত পুনৰ বৃন্দাবনলৈ কোনোদিনে ঘূৰি যোৱা নাছিল। মথুৰাৰ পৰা দ্বাৰকালৈ কৃষ্ণই হিন্দুৰাজ কালজবনৰ প্ৰত্যাহ্বানৰ বাবে প্ৰৱৰ্তন কৰিছিল। কৃষ্ণই জৰাসন্ধক বৈনাথীয় জনজাতিসকলৰ সহযোগত গোমন্তক পৰ্বত বৰ্তমানৰ গোৱাত পৰাজিত কৰিছিল। কৃষ্ণই দ্বাৰকাৰ পুনৰ নিৰ্মাণ কৰিছিল। তাৰ পাছতে কৃষ্ণই উজ্জয়িনীলৈ ১৬ৰ পৰা ১৮ বছৰ বয়সত সন্দীপনীৰ আশ্ৰমলৈ বিদ্যা লাভৰ বাবে গৈছিল। আফ্ৰিকাৰ জলদস্যুৰ লগত যুদ্ধ কৰি প্ৰভাস সমুদ্ৰৰ ওচৰৰ পৰা অপহৰণ কৰি নিয়া তেওঁৰ গুৰুপুত্ৰ পুনৰ দত্তক উদ্ধাৰ কৰিছিল। শিক্ষা সমাপ্ত কৰাৰ পাছত পাণ্ডৱৰ বনবাসৰ কথা শুনিছিল আৰু আহি জতুগৃহৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছিল। তাৰ পাছত পাণ্ডৱে দ্ৰৌপদীক বিবাহ কৰিছিল। সেই সময়ছোৱাত কৃষ্ণৰ এক বিশাল ভূমিকা আছিল। তাৰ পাছত পাণ্ডৱক ইন্দ্ৰপ্ৰস্থ আৰু ৰাজ্য স্থাপন কৰাত সহায় কৰিছিল কৃষ্ণই। কৃষ্ণই দ্ৰৌপদীক লাঞ্ছিত হোৱাৰ পৰা ৰক্ষা কৰিছিল। অজ্ঞাতবাসৰ সময়ত কৃষ্ণই পাণ্ডৱৰ কাষত থিয় দিছিল। কৃষ্ণই পাণ্ডৱৰ লগত থাকি কুৰুক্ষেত্ৰ যুদ্ধ বিজয় সম্ভৱ কৰি তুলিছিল। দ্বাৰকা নগৰী সমুদ্ৰই উটাই নিয়া কৃষ্ণই দেখি আছিল। দাঁতিয়লা হাবিত কৃষ্ণই জৰা নামৰ এজন চিকাৰীৰ হাতত মৃত্যুবৰণ কৰে। কেতিয়াও কোনো যাদু আশ্চৰ্য কৰা নাছিল।
কৃষ্ণৰ জীৱন সফল জীৱন নাছিল। সমগ্ৰ জীৱনজুৰি কোনো মুহূৰ্ততে শান্তিৰে থাকিব পৰা নাছিল। প্ৰতিটো মুহূৰ্ততে তেওঁৰ ডাঙৰৰ পৰা ডাঙৰ প্ৰত্যাহ্বান আছিল। দায়বদ্ধতাৰ সৈতে প্ৰত্যেকৰে লগত আৰু সকলোবোৰৰে মুখামুখি হৈছিল, কিন্তু তথাপিও সংলগ্ন নোহোৱাকৈ থাকিছিল। তেওঁ একমাত্ৰ ব্যক্তি যিয়ে অতীত আৰু ভৱিষ্যত জানিছিল, তথাপিও তেওঁ সদায় বৰ্তমান ক্ষণত বাস কৰিছিল। তেওঁ আৰু তেওঁৰ জীৱন সঁচাকৈ প্ৰত্যেক মানুহৰ বাবে এক প্ৰকৃত উদাহৰণ। উত্তৰ প্ৰদেশৰ নিধিবন বুলি এখন ঠাইত বৰ্তমানেও ৰাধা কৃষ্ণ জীয়াই আছে বুলি বিশ্বাস কৰা হয়। সেই ঠাইত থকা নিধিবনৰ ৰাধাকৃষ্ণৰ মন্দিৰত নিশা অলৌকিক ঘটনা সংঘটিত হয়। জনবিশ্বাস মতে নিশা ৰাধাকৃষ্ণই সেই মন্দিৰত ৰাসলীলা কৰে আৰু বনত থকা এবিধ সেউজীয়া বনে নিশা হোৱাৰ লগে লগে গোপী হৈ নৃত্য কৰে বুলি বিশ্বাস কৰে। নিশা হোৱাৰ লগে লগে সেই অঞ্চলত আজিও কোনো মানুহ সোমাব নোৱাৰে। মানুহে নহয়, তাত থকা অসংখ্য বান্দৰ নিশা হলে সেই স্থান ত্যাগ কৰে।